নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে হিমন্ত বিশ্ব শৰ্মা এবাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সৰকাৰে গম পাইছে এবাৰ পৰাস্ত হ'ব এইবাৰ আমি সংকল্প লৈছো এই ভয়ৰ ৰাজনীতি আমি বন্ধ কৰিম কিন্তু ভয়ৰ বাবে এই দুখ বেদনা কোনেও ব্যক্ত কৰিব নোৱাৰে আমাৰ জাতি মাটি সংকটত পৰিছে ইয়াত অসমৰ ৰাইজ অংশীদাৰ হৈ থাকিব অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে আমি সকলোৰে মিলি এখন বৰ অসমৰ সপোন দেখিছো সকলো মানুহৰ মনত দুখ আৰু বেদনা আছে প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হৈছে হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ উৰুকাৰ পূৰ্বে সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা অমান্য কৰিলে দণ্ডনীয় অপৰাধ গণ্য কঠোৰ প্ৰশাসনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কাজিৰঙাৰ জলাশয়ত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জলাশয়ত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিন হত্যাৰ প্ৰতিশোধ মাঘৰ জুইত একেলগে জাহ যাব খাত অসুৰ ব্যতিক্ৰমী ৰূপত ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ কাৰাগাৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ জুবিন হত্যাৰ প্ৰতিশোধ ল'বলৈ সাজু ৰাইজ আৰি দিয়া হৈছে অমৃত প্ৰভা শেখৰ আৰু 2 PSৰ ফটো অসুৰ বধলৈ সাজু ধেমাজিৰ বৰদলনি ভকত গাঁৱৰ ৰাইজ চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অন্তিমন গাৰ্গৰ ফটো আৰি দিয়া হৈছে অসুৰ বধলৈ সাজু ধেমাজিৰ বৰদলনি ভকত গাঁৱৰ ৰাইজ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ সাৱধান ভুলতো উজনি অসমলৈ নাহিব ৰেজাউল কৰিম বাংলাদেশীৰ ৰক্ষক ৰেজাউল কৰিম চৰকাৰ ৰেজাউলে মিয়ালেণ্ড নিজৰ অঞ্চলত বনাওক উজনি অসমলৈ আহিলে ৰেজাউল কৰিমৰ অৱস্থা বেয়া হ'ব এতিয়া কংগ্ৰেছক শেষ কৰিবলৈ আহিছে ৰেজাউল আমচুক গেলাই গেলাই খাই শেষ কৰিলে ৰেজাউলে চেণ্ট্ৰেল গেলা বিলাসীৰে আদৰণি জনোৱা হ'ব উজনি অসমত চকু নিদিব ৰেজাউল কৰিমে শিৱসাগৰত ৰেজাউলৰ বাংলাদেশীৰ ৰাজনীতি নচলিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ মাছ আকাশত হাহাকাৰ 216 গৰাকী যাত্ৰী কঢ়িওৱা ইণ্ডিগো বিমানৰ সৈতে ভয়ংকৰ ঘটনাৰ পিছতে মাছ আকাশত 216 জন যাত্ৰীৰ মাজত হাহাকাৰ উৰণৰ 15 মিনিট সময় পিছতেই সংঘটিত হয় সংঘৰ্ষৰ ঘটনা ভয়ংকৰ ঘটনাৰ উমান পাই জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত হয় বিমানৰ সন্মুখৰ অংশ পুৰখপুৰৰ পৰা বেংগালুৰু অভিমুখী ইণ্ডিগো বিমানত এই ঘটনা বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ মাছ আকাশত বিমানত চৰাইৰ প্ৰচণ্ড খুন্দা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ৰাজ্যিক বিজেপিত মুখ্যম আঘাত দল ত্যাগ জীৱন চুতীয়াৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখ্যম আঘাত দল ত্যাগ কৰিলে শক্তিশালী জ্যেষ্ঠ বিজেপি নেতাই 26ত সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিলে বিজেপি নেতা জীৱন চুতীয়াৰ বিজেপি ত্যাগ অসম জাতীয় পৰিষদত যোগদান কৰিব দল ত্যাগ কৰিলে শক্তিশালী জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ বিজেপি ত্যাগ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখ্যম আঘাত বিশ্বজিৎ ফুকনৰ নাম ঘোষণাৰ পিছতে এই সিদ্ধান্ত শতাধিক সমৰ্থকৰ সৈতে বিজেপিৰ জিলা কাৰ্যালয়ত পদত্যাগ পত্ৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ শিৱসাগৰ মৰিয়ানীত থিয় মুখ্যমন্ত্ৰীক হৰুৱাম মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ শিৱসাগৰ মৰিয়ানীত থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিম বুলি মন্তব্য কৰিছে উজনিৰ খিলঞ্জীয়া মানুহে কোনোদিনে আপোনাক নিজিকায় উজনিৰ নিৰ্বাচন জিকি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ঘৰ ভাঙি হিন্দুৰ পৰা ভোট ল'ব বিচাৰে মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভাল পাব বুলি উচ্ছেদ কৰিছে নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰে বিজেপিয়ে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ কোকৰাঝাৰ কাণ্ডৰ খলনায়ক ৰফিকুল ইছলামক এনকাউণ্টাৰ কোকৰাঝাৰ ধৰ্ষণ কাণ্ডৰ ধৰ্ষণকাৰী ৰফিকুল ইছলামক এনকাউণ্টাৰ আহত ৰফিকুলক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিলে প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৰফিকুলৰ আক্ৰমণতো আহত কোকৰাঝাৰ আৰক্ষীৰ 2 জোৱান ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ উজনি অসমক মিয়ালেণ্ড বনাবলৈ বিচাৰিছে ৰেজাউলে মোৰ আগত কোৱা হলে গটা মাৰি দিলোহেঁতেন উজনি অসমত মিয়ালেণ্ড বনাবলৈ বিচাৰিছে মোৰ আগত কোৱা হলে
হলে গতা মাৰি খেদিলো হয় ৰেজাউল কৰিমে গৌৰৱ গগৈৰ সন্মুখতে মুকলিকৈ ভাবুকি দিছে প্ৰশ্ন কৰিবলৈ সাহস নাই গৌৰৱ গগৈৰ হু ইজ ৰেজাউল কৰিম ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ অখিল গগৈ 2026ৰ শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে যাৰ বাবে ভয়ত নামনি অসমত সভা কৰি আছে অখিল গগৈ নিজৰ ভেটি হেৰুৱাইছে অখিল গগৈৰ মিয়াৰ মাজত হে ৰজা অখিল গগৈ একবিংশ শতিকাৰ আধুনিক বদন 2026ৰ নিৰ্বাচনত অখিল গগৈ মোগলৰ সেনাপতিৰ ৰূপত অৱতীৰ্ণ হ'ব মিয়া প্ৰীতিত গদগদ অখিল গগৈ উজনিত ৰজা নহয় ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 1250 টকা নহয় 8000 টকা লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 8000 টকা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1250 টকা নহয় 8000 টকা পাব অৰুণোদয় হিতাধিকাৰীয়ে ৰাজ্যৰ 37 লাখ মহিলাই পাব 8000 টকাকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি 20 ফেব্ৰুৱাৰীত 8000 টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ভৱিষ্যতে বিজেপি চৰকাৰ থাকিলে অসমত ভয়ংকৰ পৰিস্থিতি হ'ব বিজেপি ক্ষমতাচ্যুত নকৰিলে অসমখন গভীৰ অন্ধকাৰত ডুব যাব আগন্তুক নিৰ্বাচনক ভাবি চিন্তি সিদ্ধান্ত লওক সকলোৱে বিগত 5 বছৰে অসমখন থানবান কৰিছে বিজেপিয়ে ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত বিপদত পৰিব লাগিব অসমৰ জনতা এদিন মোৰ কথাবোৰ উপলব্ধি কৰিব জনতাই ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ পছন্দ খিত বিলাসী পাৰাত বৃহৎ উচ্ছেদ চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত চলিব বুলডোজাৰ এপিডিচিএললৈ হস্তান্তৰ কৰা হৈছে বৃহৎ এলেকাৰ মাটি বৃহৎ তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পট্টাদাৰক কৰা হ'ব উচ্ছেদৰ বাবে 90 পট্টাদাৰক প্ৰশাসনে জাৰি কৰিছিল জাননী উচ্ছেদৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষীৰ গিজগিজনি চৰকাৰী মাটিৰ পিছত এবাৰ পট্টা ভূমিত চলিব উচ্ছেদ অভিযান ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ অসমত ভোট চুৰিৰ অভিযোগ উত্তপ্ত ৰাজীৱ ভৱন প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ লগত সমুখ সমৰত যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ নেতা কৰ্মী ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলাব বুলি অভিযোগ একেটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাকি ভোটাৰ প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছীৰ প্ৰতিবাদ প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ লগত সমুখ সমৰত যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ নেতা কৰ্মী ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলাব বুলি অভিযোগ একেটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাকি ভোটাৰ প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছীৰ